নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। আওহতীয়া ঠাইত অসম গ্ৰন্থমেলা এইবেলি লখিমপুৰত অনুষ্ঠিত হ'বলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 2017 চনৰ পিছত এইবেলি লখিমপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা গ্ৰন্থমেলাৰ স্থানক লৈ দল সংগঠন আৰু পঢ়ুৱৈসকলৰ মাজত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত চৰকাৰীভাৱে অসম গ্ৰন্থমেলা নামেৰে অনুষ্ঠিত কৰিবলৈ লোৱা গ্ৰন্থমেলা লখিমপুৰ নগৰৰ পৰিৱৰ্তে লখিমপুৰ নগৰৰ দূৰৈৰ চুকলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱাৰ সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰিছে জিলাখনৰ বিভিন্নজনে। উল্লেখ্য যে গ্ৰন্থমেলাৰ বাবে লখিমপুৰ নগৰৰ উপযুক্ত স্থান ত্যাগ ক্ষেত্ৰত ফুড কৰ্ণাৰ আৰু খাওগলি নিৰ্মাণ কৰাৰ পিছত গ্ৰন্থমেলাৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ঠাই নোহোৱা হ'ল। ইপিনে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ গ্ৰন্থমেলাৰ বাবে উপযুক্ত স্থান আছিল যদিও কি কাৰণত লখিমপুৰ নগৰৰ পৰা দূৰৈৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই কথা জানিব পৰা হোৱা নাই। ইপিনে প্ৰাপ্ত বাতৰি মতে চৰকাৰীভাৱে প্ৰথমে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন চোৱা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত এই খেলপথাৰখন নাকচ কৰি দূৰৈৰ চুকলিভৰীয়াৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰখন স্থান হিচাপে নিৰ্ধাৰণ কৰা হ'ল। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ খেৰাজঘাট মহাবিদ্যালয়ত অলপতে এখন বিজ্ঞান বিষয়ক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কেইবাখনো উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 90 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰাৰ উপৰি খেৰাজঘাট মহাবিদ্যালয়ৰ 100 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে হাৰিয়ানাৰ অশোক বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অনুপমা হাৰ্চেল ডুব্লিউৱে। TMPKৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত মিচিং স্পৰ্টছ কাৰ্নিভেল 2025ৰ তৃতীয় সংস্কৰণটি অহা 23 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ মহাবিদ্যালয় আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব। অলপতে গোগামুখৰ আবুতানি লত্তাত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত অংশগ্ৰহণ কৰি আদৰণি সমিতিৰ সম্পাদক ৰাজু পেগু, কাৰ্যকৰী সদস্য হৰিচৰণ কামান, কাৰ্যকৰী সদস্য তথা ক্ৰীড়া বিভাগৰ সঞ্জীৱ মেলি, ৰমা পাইট, মুনীন্দ্ৰ দলে কয় যে 2 কোটি টকাৰ বাজেটেৰে 4দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা উক্ত মিচিং স্পৰ্টছ কাৰ্নিভেল 2025ৰ তৃতীয় সংস্কৰণৰ ক্ৰীড়া সমাৰোহত অলিম্পিক সন্থাই অনুমোদন জনোৱা খেলসমূহৰ উপৰি মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত 18বিধ বিভিন্ন প্ৰকাৰৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ঢকুৱাখনা বিধানসভা সমষ্টি ভিত্তিক এক স্বাস্থ্য শিবিৰ যোৱা 15 অক্টোবৰত ঢকুৱাখনাত অনুষ্ঠিত হয়। ঢকুৱাখনা মহাবিদ্যালয় প্ৰাংগণত পুৱা শুভাৰম্ভ হোৱা স্বাস্থ্য শিবিৰটোত সমষ্টিটোৰ সহস্ৰাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উন্নত চিকিৎসা সেৱা প্ৰদান আৰু বিনামূলীয়া দৰৱ প্ৰদান কৰা হয়। জিলাখনৰ 38 গৰাকী বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসকৰ লগতে স্বাস্থ্য বিষয়ে 59টা ৰোগৰ নিৰ্ণয়, স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰটোত 154 গৰাকী ৰোগীক অধিক উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ সখীসকলৰ মাজত যোৱা 14 অক্টোবৰত বৰদৈবাম পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে সখী এক্সপ্ৰেছৰ স্কুটিসমূহ বিতৰণ কৰা হয়। ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই সেইদিনা আনুষ্ঠানিকভাৱে স্কুটিসমূহ বিতৰণ কৰে। লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত কৰকনি এডুত গাঁৱৰ 22 বছৰ বয়সীয়া গোবিন বৰা নামৰ এজন যুৱকৰ যোৱা 15 অক্টোবৰত ৰহস্যজনকভাৱে মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাপ পৰিছে। জানিব পৰা মতে সেইদিনা নিশা খাদ্য গ্ৰহণ কৰাৰ পিছত ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন আৰু বহু সময় ধৰি যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত ঘৰৰ পৰা নিলগত থকা এটা মোৰং ঘৰত বমি কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়া হয় যদিও যুৱকজনৰ মৃত্যু ঘটে। খেলৰ বাতৰি। লখিমপুৰ জিলাৰ ঘিলামৰা ছানৰাইজ ক্লাবৰ উদ্যোগত অহা 24, 25 আৰু 26 অক্টোবৰত ঘিলামৰা নগৰ হাইস্কুল খেলপথাৰত 7A ছাইড ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। ফণীধৰ হাজৰিকা আৰু সুৰেন বৰা সোঁৱৰণত প্ৰতিযোগিতাখনৰ প্ৰতিটো দলত 7জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই আকৰ্ষণীয় খেলখনত যোগদান কৰিব বিচৰা দলসমূহক 7575958712 নম্বৰত যোগাযোগ কৰিবলৈ ছানৰাইজ ক্লাবে আহ্বান জনাইছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়াইছোঁ কাব্য কুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি ৰীমা বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত কবিতা শিৰোনাম মাতৃ হৃদয়ৰ উচুপনি। সৰুপোনা বৰ নামঘৰৰ পাঠচৰাত ৰৈ ৰৈ
তোলৈ বাট চাই আছিলোঁ। তই যে এইবেলি ৰঙানদী উৎসৱত অহাৰ কথা কৈছিলি, গাঁৱৰ ৰাইজে বৰমানুহৰ শাৰীত তোৰ নামকে লৈছিল। তেওঁলোকে কৈছিল, সৰুপোনাই এতিয়া বৰ বিষয়া, চহৰত ডাঙৰ অট্টালিকা, ন বোৱাৰীয়েও ভৰি থব বাটচৰাত, শুৱনি হ'ব ৰঙানদীৰ পাৰ। কালি বোৱাৰী পুৱাতে তোক কিনি থোৱা জোনাকী খুৰীদেউ আহিছিল। মনত হেনো তোক চোৱাৰ হেঁপাহ। তই আহিবি দেই বোপাই। নদীৰ পাৰত বৰ ঠাণ্ডা, গৰম কাপোৰ লৈ আহিবি। মোৰ 20 বছৰীয়া কেঁথাখন ৰ'দত উলিয়ালে বেলিয়েও লাজ পায়। তই ল'ব নোৱাৰিবি। আৰু এটা কথা, চেহ, পাহৰিছিলোৱেই। সেই যে উৎপল, নামটো শুনিছনে? বৰ মৰম লগা ল'ৰা। মোৰ দৰে বহু বুঢ়া বুঢ়ীৰ সিয়েই আশ্ৰয়। ৰাতি ৰাতি আমনি কৰা বুকুৰ বিষটোত তোলৈ বৰ মনত পৰে অ'। তই কথা পাতিবিচোন। জীৱনৰ বিয়লি বেলা তাতেই কটাম। চকু মুদাৰ সময়ত হ'লেও তোক যে কিমান কাষত পাম। কবিতাৰ শিৰোনাম জীৱনবোধ। কেতিয়াবা জীৱনটো এক কাহিনী যেন লাগে, যেন এক মহাকাব্য মহাভাৰতৰ। কৌৰৱ পাণ্ডৱৰ কাল্পনিক ছবিবোৰ আজি বাস্তৱিক জগতৰ এক পৰিপূৰ্ণ ৰাজসভা। ৰজাৰ ৰথৰ চকৰিত নিমাত নিতাল নিৰ্বোধ প্ৰজা। কৰ্ণৰ চিৎকাৰ, অন্ধ ধৃতৰাষ্ট্ৰ, গান্ধাৰীৰ আৰ্তনাদ। 100 পুত্ৰ কৌৰৱ আজি যেন এক অভিশাপ। আজিও যেন পদে পদে শুনো লাঞ্ছিত বঞ্চিত কৰ্ণৰ হিয়াৰ হুমুনিয়াহ। কৌৰৱৰ ৰাজসভাত অৰ্ধনগ্ন দ্ৰৌপদীৰ কান্দোনত উন্দুলি উঠে ডাৱৰে ভৰা সুবিশাল আকাশ। তথাপিও স্তব্ধ আচাৰ্য ভাৰতী, ভীষ্ম, দ্ৰোণাচাৰ্য, না কিম্বা বিদুৰ, সকলো মূক, অন্ধ। একো একোটা শিলাস্তম্ভ। বুকুত শিলৰ কবচ পিন্ধি সুপৰিকল্পিত ৰণকৌশল শকুনি মামাৰ। অপেক্ষা মাথো সময়ৰ। বুকুত জ্বলি উঠা অগনিৰে সংকল্প কৌৰৱৰ ধ্বংসযজ্ঞ। বাহ মামা বাহ। খলনায়কৰ ভূমিকাৰে ইতিহাস জিলিকোৱা তুমি এক দক্ষ নায়ক। পাণ্ডৱক শাৰী শাৰী জিকোৱাৰ কৌশল, কৌৰৱক অভিমান অহংকাৰৰ অগ্নিকুণ্ডত চগা হৈ আত্মজাহৰ প্ৰস্তুতি। সেয়ে হওক নিৰ্বোধ প্ৰজাৰ শান্তিৰ বাবে, হাজাৰ কৰ্ণ, হাজাৰ দ্ৰৌপদীৰ বাবে, যুগে যুগে ৰৈ যোৱা কৌৰৱৰ মামা হৈ, মহাকাব্যৰ নায়ক হৈ। কবিতাৰ শিৰোনাম শিপা নিচিঙিবি শিপা ধৰ। শিপা ৰাখ শিপা ধৰ। শিপা চিঙাৰ দুঃস্বপ্নত দুচকু পৰিছে থৰ। শিপাই লতিকা গঢ়ে, শিপাই সাকো বান্ধে, শিপাই মূল, শিপা ছিঙি নকৰিবি ভুল। গছ লতিকাত পখিলাৰ হাঁহি, ডালে পাতে ভৰে ফুলৰ পাহি। শিপা উভালিলেই সকলো শেষ, ঢৌৰ কোবত দিক হেৰাবি। শিপা ৰাখ শিপা ধৰ, শিপাই মূল, শিপা ছিঙি নকৰিবি ভুল। কাব্য কুঞ্জ। অনুষ্ঠানটিত ইমান পৰে
কবি ৰীমা বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।